হাইপাৰ ফাণ্ড কেনেকৈ এক্টিভ কৰে তাক মই অলপ দেখুৱাব বিচাৰিছোঁ। পোনপ্ৰথমে আপোনালোকৰ হাইপাৰ ফাণ্ডৰ ছফ্টৱেৰটো অ'পেন কৰি ল'ব। অ'পেন কৰাৰ পিছত এই স্ক্ৰীনটো পাব। ইয়াত আপোনাৰ লগ ইন অপশ্যনটো পাব। আপোনাৰ লগ ইন অপশ্যনত ক্লিক কৰিব। লগ ইন অপশ্যনত ক্লিয়াৰ কৰাৰ পিছত ইউজাৰ নেম আৰু পাছৱৰ্ডটো দিব নিজৰ। এয়া মই ইউজাৰ নেম আৰু পাছৱৰ্ডটো দিলোঁ। এতিয়া লগে লগে মই লগ ইন অপশ্যনত ক্লিক কৰিম। লগ ইন অপশ্যনত ক্লিক কৰাৰ পিছত এনেদৰে এটা আপোনাৰ কেপচা পাব। ইয়াত আপোনাৰ কি কৰিব, আই এম নট ৰবট ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত কি হৈছে, ইয়াত কৈছে কি মটৰচাইকেল চিলেক্ট কৰিব লাগে। মটৰচাইকেল ক'ত আছে, 1 2 3। ইয়াত আমি ভেৰিফাই ক্লিক কৰিম। এয়া আপোনাৰ লগ ইন হোৱাৰ পিছত এনেদৰে এটা দেখিবলৈ পাব। ইয়াক স্ক্ৰল ডাউন কৰিব। এইখিনি আপোনালোকে পঢ়িব পাৰে, পঢ়ি চাই ল'ব পাৰে কি লিখা আছে। ইয়াত আপোনাৰ ক্ল'জ মাৰিব। এইটো আপোনাৰ অ'পেন হৈ গ'ল। এতিয়া কি হ'ল, এইটো আপোনাৰ হোম পেজ। আৰু আপুনি এতিয়া কি কৰিব, একাউণ্টত যাব। আপোনাৰ ফাণ্ড আহিলে নাই তাক জানিবলৈ কাৰণে একাউণ্টত আপোনালোকে গৈ পালে এতিয়া ইয়াত চাব। ইয়াত কি আছে, ডিপ'জিট 300 HU ইয়াত আছে। গতিকে মোৰ তাত ফাণ্ডটো আহিলে, এতিয়া মই এক্টিভ কৰিব লাগে। তেতিয়া আমি এক্টিভ কৰাৰ পিছত কি কৰিব লাগে, এতিয়া আমি হোমত যাব লাগিব। হোমত গ'ল। হোমত যোৱাৰ পিছত এইটা আপোনাৰ এই মাজৰ বক্সটো, এই অপশ্যনখিনি আছে ন, আপোনাৰ এইখিনি স্ক্ৰল ডাউন কৰিব। এইটোত গৈ আপোনাৰ ইয়াত কি লিখা আছে, পাৰচেছ হাইপাৰ মেম্বাৰশ্বিপ ডেইলি ৰিৱাৰ্ডছ। ইয়াত আপোনালোকে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনালোকে পেকেজখিনি কিমান টকা আপোনালোকে লগাইছে তাৰ পেকেজটো ইয়াত দেখিবলৈ পাব। ইয়াত আপোনাৰ আছে 1000 HU, 500 HU, 300 HU। ইয়াত যোনে যিটো লগাব বিচাৰিছে, যদি আপোনালোকে 1000ৰ পাৰচেছ কৰিব বিচাৰে তেতিয়াহ'লে 1000টো পাব। তাৰপিছত যদি 500 আছে 500ত ক্লিক কৰিব। এতিয়া 300 যদি লৈছে 300ত ক্লিক কৰিব। গতিকে মই 300ত লৈছোঁ যিহেতু, সেইকাৰণে মই একেবাৰে শেষৰ 3 নম্বৰত মই ক্লিক কৰিম। ইয়াত আপোনালোকে এইটো দেখিলে মেম্বাৰশ্বিপ কোৱান্টিটি 1, ডিপ'জিট একাউণ্ট, এইটো এতিয়া একো কৰিব নালাগে। ইয়াত যিখিনি আছে তেনেকৈ থাকিব দিয়ক। ইয়াত তলত এটা আছে আই হেভ ৰিড এণ্ড এগ্ৰী টু দ্য ছাৰ্ভিচ এগ্ৰিমেণ্ট। ইয়াত আপোনালোকে সৰু ইয়াত টিক মাৰ্ক কৰিব। এই নেক্সট অপশ্যনটো আহি যাব। নেক্সট অপশ্যনত আপুনি ক্লিক কৰিব। ইয়াত এগ্ৰিমেণ্টৰ বিষয়ে লিখা আছে, এইখিনি আপোনালোকে পঢ়ি চাব পাৰে। নতুবা এনেকৈ স্ক্ৰল ডাউন কৰি একেবাৰে শেষলৈ আহিব। শেষলৈ অহাৰ পিছত এই নেক্সট অপশ্যনটো আছে, ইয়াত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এই মেম্বাৰশ্বিপ 300 HU আহি গ'ল। কোৱান্টিটি 1, প্ৰাইচ 300 HU, পে'মেণ্ট মেথড ডিপ'জিট একাউণ্ট, ইয়াত 300 HU আছে। ইয়াতে কনফাৰ্ম পাৰচেছ, ইয়াত আপোনালোকে ক্লিক কৰিব। ইয়াত আপোনালোকে যিটো ট্ৰানজেকশ্যন পাছৱৰ্ড আপোনালোকে লগাইছিলে সেইটো আপোনালোকে ক্লিক কৰি টাইপ কৰিব। ইয়াতে মই টাইপ কৰিব লৈছোঁ। গতিকে টাইপ কৰাৰ পিছত আহি গ'ল। এইটো আহি মেম্বাৰশ্বিপ ছাকচেছফুল প্ৰচেছ। আপোনালোকে ভিউ কৰি চাব পাৰে। ইয়াত সেইটো মোৰ আহি গ'ল। পেণ্ডিং ৰিৱাৰ্ডছ হৈ আছে, কমপ্লিট হৈ গ'ল মোৰ পাৰচেছ কৰা। এতিয়া চাওঁ প্ৰথমলৈ কি আহিলে একাউণ্ট। ইয়াত আপোনাৰ পেণ্ডিং ৰিৱাৰ্ডছত আপোনাৰ 900 ইয়াত শ্ব' কৰিলে। ইয়াত আপোনাৰ টোটেল পেচিভ ৰিৱাৰ্ডছ এইটো আপোনালোকে ডেইলি ইয়াত এইটো আহিব ইনকামটো। আৰু এইফালে 2 ডে হাইপাৰ ড্ৰাইভ এইটো ইয়াত আপোনালোকৰ যিটো দিনৰ কালেকশ্যন হয়, টকাৰ কালেকশ্যন হয়, এই বস্তুটো ইয়াতে আপোনালোকৰ শ্ব' কৰিব। এয়াই আছিল। থেংক ইউ।